মই হিমাদ্ৰী মোৰ চেনেলটোলৈ আপোনালোকক পুনৰবাৰ বহুত স্বাগতম জনালোঁ। আজি লৈ আহিছোঁ আপোনালোকৰ ওচৰত শুকান মাছৰ চাটনি। আমি বহুতে ভাল পাওঁ কিন্তু বহুতে বেয়াও পাওঁ, কাৰণ শুকান মাছৰ এটা গোন্ধ আছে। সেই গোন্ধটোৰ কাৰণে আমি জানো বহুত গুণাগুণ আছে, কিন্তু আমি খাব নোৱাৰোঁ। সেইবাবে আপোনালোকৰ ওচৰত গোন্ধ নোহোৱাকৈ খাব পাৰিব এনেদৰে বনাই আপোনালোকে ট্ৰাই কৰিব। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে এই মাছ দুটা মাছেই হৈ যাব। তাত চূণ অকণমান দিলোঁ, দি লৈ অলপ উতলা গৰম পানী দি মাছ দুটা ভালদৰে ধুই ল'ম। এনেদৰে ভালকৈ ধুই ল'ম মাছকেইটা, কাৰণ ইয়াত শুকান থাকে, তাত অকণ বাহিৰত মেলি থয়, হেৰি কৰি থয়, সেইবাবে বীজাণু থাকে কিছুমান। সেইখিনি এনেদৰে ধুই ল'লে বীজাণুখিনিও গুচি যাব। এনেদৰে ভালকৈ ধুই লোৱাৰ পাছত আকৌ ঠাণ্ডা পানী অকণ দি ভালকৈ ধুই লৈছোঁ। অলপ প্ৰচেছটো দীঘলীয়া হয়, কিন্তু আমাৰ শৰীৰৰ বাবে বহুত বেমাৰৰ কাৰণেও উপকাৰী। তাৰপাছত মই এই মাছ দুটা অলপ জুইত হওক বা গেছত হওক, কাৰণ জুই নাই যিহেতু মই গেছতে এনেদৰে পুৰি ল'ম। এনেদৰে ভালকৈ মাছটো পুৰি ল'ব। মাছটো পুৰি লোৱাৰ পাছত আমি অকণমান ঠাণ্ডা হ'বলৈ এৰি দিম। মই দেখিছে আপোনাৰ ভালকৈ মাছটো পুৰি ল'লোঁ, আৰু এইখিনি অকণ ঠাণ্ডা হোৱাৰ পাছত মই এই ছাইখিনি অকণমান যিহেতু পুৰি গৈছে, সেইখিনি আকৌ ভালদৰে ঠাণ্ডা কৰি এনেদৰে ধুই ল'ম। ধোৱাৰ পাছত এইখিনি অলপ টুকুৰা টুকুৰি কৰি ল'ম। তাৰপিছত কেৰাহীত তেল অকণমান দিব, দি লৈ পিঁয়াজ অকণ দিব, আৰু মাছখিনি অকণমান, বেছি নহয়, অলপমান জুই টাপত গেছত মানে ভাজি ল'ব। এইখিনি ভাজি ল'ম। ভাজি লোৱাৰ পিছত অকণমান ঠাণ্ডা হ'বলৈ এৰি দিব। মোৰ ভজা হৈ গ'ল, এতিয়া অকণমান ঠাণ্ডা হ'বলৈ এৰি দিম। তাৰপাছত মিক্সি বাতিত নহৰু, সোৱাদ অনুযায়ী জলকীয়া আৰু মেমেধু, আপোনালোকৰ চইচ, দিবও পাৰে নিদিবও পাৰে, আৰু সোৱাদ অনুযায়ী নিমখ। তাৰপিছত এই পেষ্টখিনি আমি দি মিক্সিত পিচি ল'ম। হৈ গ'ল আমাৰ শুকান মাছৰ চাটনি। যদি আপোনালোকে খোৱাৰ সময়ত তাত নেমু অকণ চেপি ল'লেও খাবলৈ বহুত টেষ্ট হয়। আপোনালোকে নিশ্চয় ট্ৰাই কৰিব, আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ জনালোঁ।